অলপমান মোটো হৈ গৈছিলোঁ মাজতে, তেতিয়াৰ পৰা মানে মই অলপ মৰ্ণিং ৱাক কৰিলোঁ। হে গাইজ, গুড মৰ্ণিং। এতিয়া বাজিছে ৰাতিপুৱা 4:30 বজাত। এতিয়া মই উঠিলোঁ, হঠাতে সাৰ পাইছোঁ। এতিয়া মই মৰ্ণিং ৱাক কৰিব যাম। গাইজ বহুত এলাহ লাগিছে, টোপনি মাৰি আছোঁ না, মৰ্ণিং ৱাক কৰিব যাব লাগে। এতিয়া উঠিলোঁ, উঠি কিনে এতিয়া ব্ৰাছ কৰোঁ, ব্ৰাছ কৰি ওলাই যাম আৰু 5টামান বজাত ওলাই যাম। ব্ৰাছটো কৰি লওঁ এই কলগেটটো ল'লোঁ আৰু ব্ৰাছ পাত ল'লোঁ। এতিয়া পটাপট ব্ৰাছ কৰি আৰু তো গাইজ, ব্ৰাছ কৰি মই ৰেডি মৰ্ণিং ৱাক কৰিব যাবৰ কাৰণে। কিন্তু এতিয়াও পোহৰে হোৱা নাই, একদম আন্ধাৰ হৈ আছে। প্ৰায় 5টামান বাজিছে। আপোনালোকক মই দেখাওঁ ৰ'ব, বাহিৰত দেখাওঁ, তেতিয়া গম পাব। কেমেৰাত ভালকৈ অহাই নাই, আন্ধাৰ হৈ আছে ন। ইমান ৰাতিপুৱাই উঠিছোঁ আজি মৰ্ণিং ৱাক কৰিবলৈ। আচলতে ঠাণ্ডাৰ দিন চলি আছে ন, এনে 5টা বজাততো হৈ যায়। কিন্তু গাইজ, দেখিলে আপোনালোকে বাহিৰত কিমান আন্ধাৰ হৈ আছে। অলপ ৰখি দিব লাগিব, 5-10 মিনিটমান, অলপ পোহৰ হওক, তাৰপিছত ওলাই যাম। তো গাইজ, মৰ্ণিং ৱাক কৰিব সদায় ৰাতিপুৱা যাওঁৱে আৰু ভাল লাগে, বিৰাট ভাল লাগে যায়। গতিকে আপোনালোকে চাই থাকক, নিশ্চয় ভাল লাগিব ব্লগটো। তো গাইজ, 5টা বাজিছে, কিন্তু আন্ধাৰে হৈ আছে। তথাপিও আৰু অলপমান টাইম থাকিলে চাগে পোহৰ হ'ব। গতিকে মই ওলাই আহিছোঁ, এতিয়া লাহে লাহে খোজকাঢ়িব যাওঁ আৰু। তো গাইজ, ফাইনেলি অলপ পোহৰ হৈছে, অলপ দেখা পোৱা হৈছে আৰু ৰাস্তাবিলাক। গতিকে মই ওলাই আহিছোঁ, অলপ খোজকাঢ়ি আহোঁ আৰু স্বাস্থ্যৱান হৈ থাকিব লাগিব না। সেইকাৰণে ৰাতিপুৱা উঠি খোজকঢ়া কৰিছোঁ। আগতে স্কুলত পঢ়ি থাকোঁতে, কলেজত পঢ়ি থাকোঁতে ৰাতিপুৱা অভ্যাস উঠা নাছিল। যেতিয়াৰ পৰা মানে মই কলেজ বাদ দিলোঁ, তেতিয়াৰ পৰা অলপমান মোটো হৈ গৈছিলোঁ মাজতে। তেতিয়াৰ পৰা মানে মই অলপ মৰ্ণিং ৱাক কৰিলোঁ। ৰাস্তাত মানুহ নায়ে, এইয়া দেখা পাইছে আপোনালোকে ৰাতিপুৱাৰ গুৱাহাটী। মৰ্ণিং ৱাক কৰা মানুহবিলাক ওলাবহে আৰু এতিয়া, কাৰণ আন্ধাৰ হৈ আছে ন, কোনো ওলোৱা নাই। ফাইনেলি গাইজ, পোহৰ হৈছে দিয়ক। ইমান ৰাতিপুৱাই আহিছোঁ আজি খোজকাঢ়িব, পোহৰে হোৱা নাছিল। তাৰমানে 5:30মান বজাৰ এইখিনিত ওচৰা-ওচৰিকৈ আৰু পোহৰ হয় আৰু ধুনীয়াকৈ চবখিনি দেখা পোৱা যায় আৰু বস্তু। ইয়াতে মই অলপ খোজকাঢ়ি আছোঁ, অলপ পিছত শেষ হ'ব আৰু অলপ দৌৰিম চাগে। খোজকাঢ়ি আছোঁ, দুপাকমান দৌৰিও দিওঁ, তেতিয়াহে বেছি ভাল লাগিব ন গাইজ। তো দৌৰিছোঁ গাইজ, অলপমান ভাগৰ লাগিছে। ইয়াতে বহি আছোঁ মই, ইয়াতে বঢ়িয়াকৈ। তো গাইজ, মৰ্ণিং ৱাক মোৰ শেষ, এতিয়া মই ঘৰত যাম। তো গাইজ, মৰ্ণিং ৱাকৰ পৰা আহি গা চা ধুলোঁ, গা চা ধুই অলপ কিবা এটা খাই লওঁ। তাৰপিছত ক্লাছ আছে মানে যিসকলে নাজানে, মই টিউশ্যন কৰোঁ। সৰু ল'ৰা ছোৱালী লওঁ, 8, 9, 10 এনেকৈ আৰু মেথছ শিকাওঁ। গতিকে সেই ক্লাছটো আছে। ক্লাছ মোটামুটি 12টামানলৈকে ক্লাছ আছে, ৰবিবাৰে বেছি ক্লাছ নাথাকে আৰু। গাইজ, মই এতিয়া টিউশ্যন চেণ্টাৰটোলৈ আহিলোঁ, মানে এটা সৰুকৈ আৰু ৰুম এটা লোৱা আছে মোৰ টিউশ্যন কৰিবৰ কাৰণে। গাইজ, মই আপোনালোকক দেখাই আছোঁ মোৰ টিউশ্যন চেণ্টাৰটো। এইটো ইয়াতে মই সোমাই আহিছোঁ, ইয়াতে কিতাপ চিতাপ থোৱা আছে আৰু এনেই বঢ়িয়াকৈ কিতাপবিলাক থৈ দিছোঁ। এয়া আৰু ইফালে এইটো ৰুমত এনেকৈ ডেস্ক বেঞ্চ পৰা আছে। তো এনেকৈ ডেস্ক আৰু সেই চকী পাৰি দিছোঁ, তাতে ল'ৰা ছোৱালীবিলাকে বহে। এখন টেবুল আছে ইয়াতে মই ক্লাছ কৰোঁ। আৰু ইয়াত বুলি নহয়, আৰু মই ঘৰত গৈ কিনেও পঢ়াওঁ। ইয়াতে মানে যিকেইটা গ্ৰুপ হিচাপত আহে, ইয়াত মাতি পঠিয়াওঁ আৰু। আজি গ্ৰুপ টিউশ্যন এটা আছে আৰু ঘৰত আছে সেনেকুৱাকৈ। তাৰপিছত 12টামান বজাত ফ্ৰী হৈ যাম আৰু মই। তো গাইজ, মই ইয়াতে ৰখি আছোঁ, ষ্টুডেণ্টকেইটা আহি পোৱা নাই, আহিব 8টাৰ পৰা ক্লাছ আছে। মই 10 মিনিট আগতে আহি বহি আছোঁ, যাতে ইয়াত মোৰ দেৰি নহয় আৰু। ক্লাছ চাছ কৰা শেষ, এতিয়া ঘৰত আহিছোঁ আৰু। ওলাই গৈছিলোঁ ৰাতিপুৱাই 8টা বজাত। ভোকো লাগিছে আৰু ভাগৰো লাগিছে গাইজ। এতিয়া অলপ ভাত খাম আৰু অলপ পিছত। ৰাতিপুৱা একোৱে খোৱা নাই, 2টা বইল কণী খাইছোঁ মাত্ৰ, খাই কিনে ওলাই গৈছোঁ আৰু। এতিয়া অলপমান ভাত খাই ৰেষ্ট ল'ম। এতিয়া বাজিছে দিনৰ 12টা।
এই 12টা বজাত মই আহি পালোঁ ঘৰ। তো গাইছ আহি কিনে ৰেষ্ট ল'লোঁ, এতিয়া অলপমান ভাত খাওঁ। এয়া কি আছে মই আপোনালোকক দেখাইছোঁ। এয়া তাতে মই দেখাই আছোঁ ৰ'ব। এয়া ভাত, পিঁয়াজ, ভোট জলকীয়া, আচাৰ, আলু, দালি এইবিলাক আছে আৰু এতিয়া ভাত খাম। তো গাইছ ভাত খালোঁ, অলপ খাই কিনে এতিয়া আৰাম কৰি আছোঁ আৰু অলপ আৰাম কৰিম। তাৰপিছত আজিতো আৰু বিশেষ একো কাম নাই, আজি ৰবিবাৰ। অলপ গধূলি ফুৰিব যাম ওলাই। বহুত জ্বলা, ভোট জলকীয়া খাইছোঁ না, বহুত জ্বলাই ধৰিছে। এতিয়া আৰাম কৰি অলপ মোবাইল চাম আৰু মোবাইল চাম মানে চিনেমা চাম, কিবা হটষ্টাৰ, ডিজনি প্লাছ হটষ্টাৰৰ ছাবস্ক্ৰিপশ্যন লোৱা আছে, তাৰ পৰা কিবা কিবি চিনেমা চাম। চাই কিনে আৰু আবেলি যাম আৰু ক'ৰবাত ওলাই। গাইজ এতিয়া বাজিছে 4টা বাজিছে। এতিয়া অলপ ফুৰিব যাম, ওলাই যাম, কিমান আৰু ঘৰত থাকিম। টোপনি মাৰিলোঁ, চিনেমা চালোঁ, বহুত কিবা কিবি কৰিলোঁ। আজি ৰবিবাৰ ন, বন্ধ। এতিয়া মই চিৰিৰ পৰা নামি আছোঁ তলত। এইটো গাইজ বাইক নিনো আৰু খোজকাঢ়িয়ে যাম, অলপ খোজকাঢ়ি ফুৰি আহোঁ। বাইকখন বেছি চলাই থাকিলেও ভাল নালাগে। আজি যিহেতু ৰবিবাৰ, বেছি ট্ৰেফিক নাই আৰু ইমান জামো নাই ৰাস্তাত। তো গাইছ এইখিনি, ইয়াতে মই খোজকাঢ়ি আছোঁ আৰু অলপ চাই আছোঁ জেগাবিলাক কেনেকুৱা হয়, কি কথা মানে। তো গাইছ ইয়াতে এখন স্কুল আছে, শংকৰদেৱ শিশুকুঞ্জ স্কুল, এইখিনিতে আছে আৰু এই বিল্ডিংটো কিমান ওখ দেখিছেনে? এইখিনি জেগাখিনিত খোজকাঢ়ি ভাল লাগে মানে, সেইটো বহুত ধুনীয়া হয় ৰাস্তাটো, সেইকাৰণে আহিছোঁ মই। তো গাইছ এই ফিল্ডখনলৈ মই ফুৰিব আহিছোঁ। ইয়াতে আমি ক্ৰিকেট খেলিছিলোঁ আগতে, আৰু মই বহুত দিন হ'ল খেলা নাই। এতিয়া চবেই ক্ৰিকেট খেলি আছে তাকে ইয়াতে মই বহি আছোঁ, খেলা চাই আছোঁ। ফাইনেলি গাইছ অলপ ফুৰি আহিলোঁ, তাতে ক্ৰিকেট খেলা চালোঁ, লগৰবিলাকে ক্ৰিকেট খেলি আছে। মই ক্ৰিকেট নেখেলোঁ, এনেই চাব গৈছোঁ আৰু মানে আগতে খেলিছিলোঁ মাজে মাজে, এতিয়া আৰু ইচ্ছা নাযায় ক্ৰিকেট খেলিব। এতিয়া মই ঘৰত যাম। গাইছ ঘূৰা হ'ল, এতিয়া ঘৰত আহিছোঁ, ইয়াতে বহি আছোঁ মই বিচনাত। গাইজ আমাৰ মাইনাক বুলি কিবা খোৱা বস্তু আনি দিব লাগে, বিস্কুট আৰু সেই কিবা এই আনিব যাওঁ ৰ'ব মই এতিয়া চাহ খোৱাকৈ। তো গাইজ দোকান যাই আছোঁ এতিয়া মই, এতিয়া যাম আৰু ওলাইছোঁ ঘৰৰ পৰা। আমাৰ বাউণ্ডাৰীটো দেখোন কিবা নীলা লাইট জ্বলি আছে, নীলা লাইট। এইয়া মেগী আৰু বিস্কুট নমাই তো গাইছ এতিয়া অলপ পঢ়া শুনা কৰা সময়। মই কিবা কিবি কেইটামান অংক কৰি আছোঁ আৰু ইয়াতে আপোনালোকক দেখাইছোঁ। টোপনি মাৰি অংক কৰি আছোঁ আৰু বাগাৰ দি মানে ল'ৰা ছোৱালীবিলাকক পঢ়াব লাগিলে নিজেও অলপ চাই যাব লাগে না কিছু বস্তু, সেইকাৰণে আৰু। তো গাইছ এনেকৈ আৰু বাগাৰ দি মই অংক কৰি থাকোঁ আৰু মাজে মাজে। তো গাইছ এতিয়া বাজিছে ৰাতি 10টা। মই ভাত পানী খাই টোপনি মাৰোঁ আৰু মই টোপনি মাৰিলোঁ। এইটোৱে এটা আছিল মোৰ নৰ্মেল দিন, মোৰ দিনকেইটা এনেকৈ পাৰ হৈ থাকে। এতিয়া যদি ব্লগটো ভাল লাগিছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব।